Hi everyone. After a long time এটা vlog start কৰিছো. Actually আমি এফালে গৈ আছো মোৰ সাবস্ক্ৰাইবাৰ ঘৰলৈ আৰু বা হয় মোৰ যি আমাৰ ঘৰলৈ গৈছিল মাতি থৈ গৈছিল যাব পৰা নাছিলো আৰু এতিয়া ফটো শ্বুট কৰিবৰ কাৰণে জাস্ট দুখনমান ফটো মাৰিবৰ কাৰণে ৰখিলো ভাবিলো এটা ভিডিঅ' শ্বুট কৰি লওঁ চাওক ইয়াৰ পৰিৱেশ বাইদেউৰ ঘৰ পূৰ্ণিমা বাৰ ঘৰ এজনী পূজা সেয়া বা লগত আহিছিলোঁ বহুত সুন্দৰ পৰিৱেশ ফটো মৰাত ব্যস্ত মই আপোনালোক সকলোকে চিনাকি কৰি দিম এয়া পূৰ্ণিমা বা এয়া পূজা আৰু উৎপল অহা কাৰণে ভাল লাগিলে তোমালোক আহিম আহিমকৈ আহিলোঁ আৰু বহুত দিনৰ মূৰত ভাল লাগিলে তোমালোক অহা কাৰণে সঁচাকৈ আমাৰো ভাল লাগিলে এতিয়া চিনি পালোঁ আৰু আহি থাকিম আৰু পিছত আহি থাকিবা আৰু মাজে সময়ে উৎপল কিবা ক'বা কিবা এটা কৈ দিম পূজা ভাল লাগিছে অহা কাৰণে মোৰো ভাল লাগিলে আমাৰ যাবই হ'লগৈ আৰু যোৱাৰ সময়ত অলপ ভিডিঅ' কৰিলোঁ আৰু আজি থাকিবলৈ কোৱা হৈছিল কিন্তু কাইলৈ কাতি বিহু আহি আছে নহয় সেইকাৰণে থাকিব নোৱাৰিম থকা নহৈছে আৰু অকণ থকাকৈ আহিবা আৰু নিশ্চয় আহিম এতিয়া বাজিছে 4:30 অলমষ্ট 4:30 3টা 45 সিহঁতৰ ঘৰৰ পৰা ওলাইছিলোঁ আমি পালোহি ৰজাবাৰী পাইছোঁহি ভাবিলোঁ ভিডিঅ'টোৰ এণ্ডিং পাৰ্টটো কৰি থৈ দিওঁ ভাল লাগিলে গৈ আমাৰ ঘৰলৈ গৈছিলে পূৰ্ণিমা বা আৰু পূজা আমাক ইনভাইট কৰি থৈ আহিছিলে আহিমকৈ আহিব পৰা নাছিলোঁ আজি হঠাতে ওলালোঁ আৰু বহুত ভাল লাগিলে সিহঁতিও ভাল পাইছে আৰু আমালৈ কিবা উপহাৰ দি পঠিয়াইছিলে ঘৰ গৈহে গম পাম কি দিছে আমিহে খালি একো আনিব নহ'ল আকৌ আহিবলৈ কৈছে আৰু আকৌ আহিম ভাল লাগিলে আজিৰ ভিডিঅ'টো বিশেষ সিমানেই আছিল আৰু এই লোকেশ্যনটো বহুত ফেভৰেট গতিকে ইয়াত ৰৈ আকৌ অলপ ৰিফ্ৰেছমেণ্ট অকণমান মানে ৰেষ্ট কৰিছোঁ আৰু স্কুটিলৈ যিহেতু গৈছিলোঁ ঠিক আছে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ টিল দেন টেক কেয়াৰ বাই বাই হেল্ল' ঘৰ পালোহি এতিয়া 5:47 হৈছে 5 বজাতে বৰহলা পালোহি আৰু কাম আছিলে কিছুমান কামখিনি কৰি মেলি এতিয়া ফ্ৰেছ হৈ আহিছোঁ পূৰ্ণিমাই বহুত ধুনীয়া গিফ্ট এটা দিছে বহুত বেছি ভাল লাগিছে একচুৱেলি অকল মোক দিয়া নাই বা মই গৈছিলোঁ আমাৰ দুজনীক দিয়া বাহিৰৰ ঘৰলৈও দি পঠিয়াইছে মালৈ দেউতালৈ আৰু ভাইটিলৈ মই দেখাব বিচাৰিছোঁ কি দিছে এয়া চাওকচোন ইমান মৰম বহুত ভাল লাগিলে আজি গৈ সঁচাই বহুত ভাল লাগিলে আৰু আপোনালোক সকলোকে দেখাব বিচাৰিছোঁ আৰু যে ইমান মৰমত নিজে হাতেৰে বোৱা আৰু উপহাৰ আমালৈ পঠিয়াইছে ইয়াত 3খন আছে বা মোৰ আৰু ভাইটিৰ বাবে আৰু তেওঁ এখন দেউতালৈ দি পঠিয়াইছে নিজে বোৱা গামোচা হয় বহুত সুন্দৰ হয় যিহেতু দেউতাক এইবিলাক দৰকাৰ হৈ থাকে দেউতাই ভালেই পাইছে বহুত আৰু ইমান মৰমত দিছে যিহেতু আৰু এখন মালৈ দি পঠিয়াইছে চাদৰ ৱাও হঠাতে গ'লোঁ কম হোৱাৰ কাৰণে থাকিলোঁ আৰু বহুত ভাল লাগিলে পূৰ্ণিমা বা পূজা উৎপল ভিনদেউ সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ তেতিয়াও হ'লেও আপোনালোকক যিহেতু তেওঁলোকে বহুত আগৰ পৰা ৰিকুৱেষ্ট কৰি আছিলে যে আমাৰ ঘৰলৈ গ'লে ভিডিঅ' বনাব লাগিব ভ্লগ কৰিব লাগিব গতিকে মই বহুত দিনৰ মূৰত ভ্লগ দিছোঁ একো কৰিব মন যোৱা নাছিলে হ'লেও আজি মাইণ্ডটো ৰিফ্ৰেছমেণ্ট হ'ল আৰু আফটাৰ এ লং টাইম ওলাই গ'লোঁ এনেদৰে আৰু এইটোৰ বাবে ভিডিঅ' ভ্লগ হৈ গ'ল সকলোৱে ভিডিঅ'টো চাব শেষলৈকে সেয়াই বাই বাই